এফালে প্ৰতিষ্ঠান বিৰোধী ঢৌ, আনফালে শক্তিশালী কংগ্ৰেছ প্ৰাৰ্থী। এফালে প্ৰাক্তন বিজেপি বিধায়ক, আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ। বিহপুৰীয়াত জনজাতীয় বিজেপি নেতাৰ কপাল ফুলিব নেকি? শক্তিশালী কংগ্ৰেছ প্ৰাৰ্থীৰ বাবেই শেষ মুহূৰ্তত সমীকৰণ সলাব নেকি বিজেপিয়ে? তীব্ৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবেই টিকট কৰ্তন হ'ব নেকি অমিয় ভূঞাৰ? 2021-ৰ দৰেই টিকট প্ৰদানত পুনৰাবৃত্তি ঘটাব নেকি বিজেপিয়ে? বিহপুৰীয়া সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক অমিয় ভূঞাৰ যেন বেলিমাৰ যাব এইবাৰ। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে মন্তব্য কৰিছে যে পূৰ্বৰ বহু বিধায়কৰ সলনি এইবাৰ নতুন মুখৰ যুৱ নেতাক স্থান দিব বিজেপিয়ে। শেহতীয়াকৈ পিপল পালছ নামৰ এটা সংস্থাৰ সমীক্ষাত বিধায়ক অমিয় ভূঞাৰ বিৰুদ্ধে থকা তীব্ৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কথাও পোহৰলৈ আহিছে। আনহাতে তাৰ বিপৰীতে সমষ্টিটোত বিৰোধীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে শক্তিশালী ভূমিকাত অৱতীৰ্ণ হ'ব বুলিও উল্লেখ কৰিছে সমীক্ষাটোত। বিজেপি দলৰ ভিতৰত চলা ত্ৰিকোণীয়া প্ৰাৰ্থিত্বৰ যুঁজখনৰ বিপৰীতে কংগ্ৰেছে প্ৰক্ষেপ কৰিব পাৰে ভূপেন কুমাৰ বৰাৰ ঘনিষ্ঠ ৰাম ভূঞাক। কাৰণ বিগত সময়ছোৱাত সমষ্টিটোত ৰাইজৰ কাষত থাকি জনসম্পৰ্ক বৰ্তাই বিভিন্ন সামাজিক কাম কাজ কৰি আহিছে এইগৰাকী ৰাম ভূঞাই। এনে প্ৰেক্ষাপটত সমষ্টিবাসীৰ পৰা বছৰ বছৰ ধৰি দূৰত থকা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হ'লেও ৰঞ্জিত ভট্টাচাৰ্যৰ টিকট লাভৰ কথাটো অনিশ্চয়তাৰ মাজলৈ সোমাই পৰিছে। ইফালে সমষ্টিটোৰ পৰা বিজেপিৰ 3গৰাকীকৈ প্ৰাৰ্থীৰ সমান্তৰালভাৱে এগৰাকী RSS কৰ্মীৰো নাম উচ্চাৰিত হৈছে দলৰ মজিয়াত। উল্লেখ্য যে 2016 চনত বিজেপিৰ পৰা টিকট লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল দেৱানন্দ হাজৰিকা। কিন্তু আসনত বহি থকা বিধায়কগৰাকীক বিজেপিয়ে 2021-ত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে প্ৰাক্তন আছু নেতা অমিয় ভূঞাক টিকট প্ৰদান কৰে। বিজেপিৰ এই ৰণকৌশল কোনো নতুন কথা নহয়। সেই প্ৰেক্ষাপটৰ অনুৰূপ ধৰণেই এইবাৰ আসনত থকা বিধায়কৰ নাম কৰ্তন কৰি জনজাতীয় যুৱ নেতাক টিকট দিব বুলিও এতিয়া এটা বিশেষ মহলত চৰ্চা চলিছে। কাৰণ বিহপুৰীয়া সমষ্টিতেই আছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ৰাজধানী। আৰু এই দেউৰী কাউন্সিল গঠনৰ সময়ত অন্যতম এগৰাকী স্বাক্ষৰকাৰী তথা দেউৰী ছাত্ৰ সন্থাৰ নেতা আছিল হৰেণ দেউৰী। এইগৰাকী হৰেণ দেউৰীয়ে 2017 চনত লাভ কৰিছিল বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ দায়িত্ব। 2021 চনলৈকে দুটাকৈ কাৰ্যকাল বিজেপিৰ অন্যতম এক ৰাজনৈতিক ভাতৃ সংগঠনৰ সভাপতিৰ দায়িত্বত আছিল এইগৰাকী যুৱ নেতা। দেউৰী ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে 2000 চনৰ পৰা 2011 চনলৈকে আৰু 2011ৰ পৰা 2015লৈকে কেন্দ্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা এইগৰাকী নেতাৰেই নাম এতিয়া টিকটৰ দাবীদাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। অৱশ্যে অমিয় ভূঞাৰ বিপৰীতে প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা বা হৰেণ দেউৰীৰ নামৰ সমান্তৰালভাৱে সমষ্টিটোত চৰ্চিত হোৱা আন এগৰাকী নেতা হৈছে ৰঞ্জিত ভট্টাচাৰ্য। এইগৰাকী ৰঞ্জিত ভট্টাচাৰ্য হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি পুৰণি ঘনিষ্ঠ আৰু সদ্য শেহতীয়াকৈ এইগৰাকী নেতাই বিহপুৰীয়া সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে কুচকাৱাজ চলোৱা দেখা পোৱা গৈছে। মুঠতে সকলো দিশৰ পৰা বেকফুটত আছে বৰ্তমানৰ বিধায়ক অমিয় ভূঞাৰ নাম। এফালে প্ৰতিষ্ঠান বিৰোধী ঢৌ, আনফালে শক্তিশালী কংগ্ৰেছ প্ৰাৰ্থী। এফালে প্ৰাক্তন বিজেপি বিধায়ক, আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ। অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থিত্বৰ লাভৰ নামত চলি থকা এই যুঁজে কংগ্ৰেছ নেতাগৰাকীক দিব পাৰে সুবৰ্ণ সুযোগ। অৱশ্যে শেষ মুহূৰ্ততহে গম পোৱা যাব কিদৰে কাক সৈমান কৰি টিকট প্ৰদান কৰিব বিজেপিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ডেইলি 24।